আজি মই JSP এডভাইচ 365 চেনেলৰ জৰিয়তে আপোনালোকক হীনমনতা দূৰ কৰাৰ উপায়ৰ সম্পৰ্কে আলোচনা কৰাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। স্কিপ কৰি চালে আপোনালোকে ভিডিঅ'ৰ গোটেই কথাবিলাক বুজি নাপাব। এটলাৰে বিশ্বাস কৰে সমস্ত মানুহে যি কৰ্ম কৰে তাৰ প্ৰাথমিক প্ৰেৰণা এটাই, হীনমনতা দূৰ কৰি শ্ৰেষ্ঠ হোৱা। প্ৰতিটো মানুহৰ উদ্দেশ্য সেই চাবোনৰ বিজ্ঞাপনৰ শ্লোগানৰ দৰে, ডে বাই ডে লাভলিয়াৰ, দিনে দিনে সুন্দৰ হোৱা। গতিকে আমাৰ আচৰণ নিয়ন্ত্ৰণ হয় আমি ভৱিষ্যতৰ স্বপ্ন কেনেদৰে দেখিছোঁ তাৰ ওপৰত, অৰ্থাৎ লক্ষ্য আৰু প্ৰত্যাশাৰ ওপৰত। এই লক্ষ্য আৰু প্ৰত্যাশাৰ ভিন্ন প্ৰকাৰ আছে, কিন্তু অধিকাংশ তৰুণ তৰুণীৰ সৈতে আলোচনা কৰি দেখা গৈছে লক্ষ্য বুলিলে বস্তুবাদী লক্ষ্যৰ কথাই কয়। ভাল কেৰিয়াৰ, মোটা দৰমহাৰ চাকৰি। ছোৱালীবোৰে এতিয়া কোনো এটা চাকৰি বাকৰি নোহোৱাকৈ বিয়া হ'বলৈ নিবিচাৰে। এইটো মই বেয়া বুলি কোৱা নাই, কিন্তু ছোৱালীবোৰৰ মূল্যবোধৰ পৰিৱৰ্তন হৈছে। সন্তান প্ৰতিপালনকৈ তেওঁলোকে কেৰিয়াৰক অধিক গুৰুত্ব দিছে। তেওঁলোকৰ মূল লক্ষ্য গ'ল সলনি হৈছে, প্ৰত্যাশা সলনি হৈছে। আগৰ দৰে ভাল শহুৰৰ ঘৰ নহয়, ভাল চাকৰি, ভাল পাৰ্কছ। এই লক্ষ্য আৰু প্ৰত্যাশা পৰিপূৰ্ণ নহ'লে আমাৰ মনত হীনমনতাই দেখা দিয়ে। আমি ভাবোঁ, আমি বোধ কৰোঁ অপাৰগত, আমাৰ যোগ্যতা নাই। এফালে হীনমনতা বোধে আমাক টানিছে, আনপিনে শ্ৰেষ্ঠ হোৱাৰ আকাংক্ষাই আমাক আকৰ্ষণ কৰিছে। এই দুটাৰ টনা অজৰাত আমি যিমান দূৰ পাৰোঁ নিখুঁত হোৱাৰ চেষ্টা কৰোঁ। এটলাৰে মতে হীনমনতা হৈছে কোনো কামত নিজকে দুৰ্বল তথা অনুপযুক্ত বুলি ভবা। কিন্তু এইটো প্ৰচলিত অৰ্থত হীনমনতা নহয়। তাত হীনমনতা মানে অন্যৰ তুলনাত মই অধিক অনুপযুক্ত বা নিজকে সৰু বুলি ভবা। এটলাৰে হীনমনতা বুলি বুজে যে শ্ৰেষ্ঠত্ব অৰ্জন কৰি নিৰন্তৰ সংগ্ৰামৰ পিছ পৰি ৰোৱা। ধৰক আপুনি এজন শিল্পী, আপুনি বিচাৰিছে পিণ্ডা হুইছেনৰ দৰে এখন ছবি আঁকিবলৈ। হুইছেন আপোনাৰ লক্ষ্য, আপুনি চেষ্টা কৰিছে যদিও খুব বেছি আগবাঢ়িব পৰা নাই। একাডেমীত এখন প্ৰদৰ্শন কৰিছে কিন্তু ভাল ৰিভিনিউ পোৱা নাই, ভাল বিক্ৰীও হোৱা নাই। তথাপিও আপুনি চেষ্টা কৰি গৈছে। আশাভংগৰ মাজেদি এনেদৰে বাৰে বাৰে চেষ্টা কৰি যোৱাটো হীনমনতা বোধৰ পৰাই আহিছে। এই ক্ষেত্ৰত হীনমনতা ইতিবাচক, প্ৰচলিত অৰ্থ নেতিবাচক। এই ক্ষেত্ৰত হীনমনতাই আপোনাক বহুৱাই দিছে, উদ্যোগ নষ্ট কৰে। It is the feeling of inferiority that gives birth to the striving for superiority, and together they make up the great upward drive that pushes us continually to move from minus to minus, from below the above. এটলাৰে কৈছে হীনমনতাৰ বাবে একেবাৰে বিচলিত হ'ব নালাগে। এইটো অস্বাভাৱিক ঘটনা। আমি প্ৰত্যেকে জীৱন আৰম্ভ কৰোঁ এটা সৰু দুৰ্বল প্ৰাণী হিচাপে। এটা নৱজাত শিশুলৈ চাওক, কিমান অসহায় আৰু পৰিৱৰ্তনশীল সি। ভাবকচোন, যীশু, বুদ্ধ, শংকৰদেৱ, বিবেকানন্দ, ৰবীন্দ্ৰনাথ, আলেকজেণ্ডাৰ, নেপোলিয়ন, হিটলাৰ সকলো এনে অসহায় শিশু হৈয়ে জন্মিছিল। গোটেই জীৱন ধৰি আমি যিমান নিত্য নতুন কাম সন্মুখীন হওঁ, তাত আমাৰ নিজৰে মনহীন বোধ হয়। মনলৈ আহে এই কামত আমি অভ্যস্ত হোৱা বাঞ্ছনীয়।
এগৰাকী প্ৰভাৱী অধ্যাপকে শেষ বয়সত আহি দেখিলে প্ৰচুৰভাৱে কম্পিউটাৰ প্ৰচলন হৈছে। এইটো এতিয়া সকলোৱে শিকিছে, তেওঁ এতিয়া শিকা নাই। তেওঁ এইটো শিকিবই লাগিবই। এই হীনমন্যতাবোধৰ পৰা তেওঁৰ কম্পিউটাৰ শিকি ল'ব। মোৰ এইটো গুণ নাই, মই অৰ্জন কৰিব লাগিব। এই মনোভাৱৰ পৰা পৃথিৱীত সকলো ব্যক্তিগত উন্নতিৰ শুভ আৰম্ভ ঘটিছে। মই মাতৃভাষা মাধ্যমৰ পৰা ল'ৰাবোৰে ইংৰাজী ক'ব নোৱাৰাটো প্ৰত্যক্ষ কৰিছোঁ। অথচ স্পকেন ইংলিছ নহ'লে বিশ্বায়ন যুগত কাম কৰি খোৱাটো মুস্কিল। যিসকলে সকলোৱে শিকিছে যে ইংৰাজী শিকাৰ কাম নাই, মাতৃদুগ্ধ স্বৰূপ মাতৃভাষা শিকিলেই হ'ব, তেওঁলোকে আচলতে ভণ্ড। এতিয়া এনেকুৱা হীনমন্যতাৰ বাবে অনেক ল'ৰা ছোৱালীয়ে স্পকেন ইংলিছ শিক্ষা স্কুলত নাম ভৰ্তি কৰিছে, কাৰণ তেওঁলোকে ইংৰাজী কথা ক'ব পৰা ল'ৰা ছোৱালীৰ সম্পৰ্কে হ'বলৈ বিচাৰিছে। আচলতে এইটো কেৱল এটা প্ৰেষ্টিজৰ কথা। এডলাৰৰ তথ্য ব্যক্তিগত গঠন পক্ষে এটা মূল্যৱান সূত্ৰ। কোনো ব্যক্তিয়ে যদি ভাবে মই এইটো নাজানো, তাত কি হ'ল? পৃথিৱীত ইমানবোৰ বস্তু আছে, সকলোবোৰ জানো এজনৰ পক্ষে জনাটো সম্ভৱ। যিটো দৰকাৰ নাজানিলে নহয়, শিকি ল'ম। তেতিয়াই তেওঁৰ হীনমন্যতাৰ আঁতৰি যাব। খবৰ কাগজৰ এতিয়া পুৰা দমে কম্পিউটাৰ চলিত হৈ গৈছে। আমাৰ সময়ত এইটো নাছিল, গতিকে মই শিকা নাছিলোঁ। যদি চাকৰি থাকিলেহেঁতেন তেন্তে নিশ্চয় শিকিলেহেঁতেন। মধ্যবয়সী অনেক কৰ্মী, অনেক চাকৰি আছে। যিসকল কম্পিউটাৰ নাজানে, তেওঁলোকে মনত হীনমন্যতা আছে। সকলোৱে শিকিলে, মই এতিয়া শিকিব নোৱাৰিলোঁ। এই হীনমন্যতাবোধৰ পৰা তেওঁলোকে এতিয়া কম্পিউটাৰ শিকি ল'বলৈ আৰম্ভ কৰিছে। এডলাৰৰ মতে শ্ৰেষ্ঠ মন্যতা হীনমন্যতাক লুকাই ৰখাৰে এটা প্ৰতিক্ৰিয়া। গতিকে শ্ৰেষ্ঠ মন্যতা হীনমন্যতাৰে আন এটা ৰূপ। কাৰণ হীনমন্যতাই অনেক সময়ত শ্ৰেষ্ঠ মন্যতাক লুকাই ৰাখে। মোৰ পৰিচিত এজন ভদ্ৰলোক আছে, তেওঁ নিয়মিত গীতা আৰু ভাগৱত পাঠ কৰে। এই গ্ৰন্থ দুখন নিয়মিত পাঠ কৰাৰ ফলত তেওঁ প্ৰায় সকলোবোৰে মুখস্থ হৈ গৈছে। গতিকে তেওঁ যে ভাবে তেওঁ এগৰাকী শাস্ত্ৰ পণ্ডিত। কিন্তু এই শ্ৰেষ্ঠ মন্যতাক হেঁচি ৰাখিবৰ বাবে তেওঁ হীনমন্যতাৰ প্ৰকাশ কৰে। কথাই বাৰে বাৰে কয়, মই মূৰ্খ মানুহ, আপোনাৰ দৰে পণ্ডিত নহয়, অথবা মই জানো আপোনালোকৰ দৰে ইমানবোৰ বুজি পাওঁ, এইবোৰ কিতাপ মুখস্থ পঢ়াৰ দৰে পঢ়ি যাওঁ, আপোনালোক হ'ল প্ৰকৃতিক পণ্ডিত। এডলাৰৰ তথ্য অনুসাৰে মিলাই চাই দেখিলোঁ যে ভদ্ৰলোকৰ ব্যৱহাৰ তলৰ কৰ্মচাৰীসকলৰ সময়তে ৰঙা চকু দেখুওৱা আৰু নিজকে জাহিৰ কৰা আচলতে তেওঁৰ নিজৰ হীনমন্যতাক হেঁচি ৰখাৰ প্ৰচেষ্টা। জীৱনত যিসকলে নিজৰ অযোগ্যতা, অপাৰগতা আৰু অব্যক্ত মনোবেদনা, ডিপ্ৰেশ্যনৰ বাবে ডাঙৰ হ'বলৈ সক্ষম হোৱা নাই, তেওঁলোকে এই ব্যৰ্থতাৰ মূলত অজুহাত দেখুওৱাৰ চেষ্টা কৰে। তেতিয়া তেওঁলোকে নিজৰ লুকাই ৰখা শ্ৰেষ্ঠ মন্যতাৰ বাবে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ শ্ৰেষ্ঠ আৰু এই বাবে সকলোৱে তেওঁক দোষামত কৰক। এডলাৰৰ তথ্য অনুসাৰে এই দোষামত পোৱাৰ স্পৃহা আছে হীনমন্যতাৰ পৰাই। হয়তো তেওঁৰ আকাংক্ষিত কোনো লক্ষ্য পূৰণ হোৱা নাই। এই ক্ষোভ ফুৰাবৰ বাবে তেওঁ সকলোবোৰৰে ওপৰত দোষামত প্ৰত্যাশা কৰে। দোষামতে হৈছে তেওঁৰ ভিতৰত ঘাটি প্ৰতিক্ৰিয়াভাৱে পূৰণৰ চেষ্টা। কৃত্ৰিমভাৱে পূৰণৰ চেষ্টা।